নমস্কাৰ। সাধাৰণতে আমাৰ বহুত মানুহে ভাবে যে মোৰ এটা ইমান বয়স হ'ল, এতিয়া মই যোগাসন কৰিব পাৰিম জানো, বা মোৰ বয়সত এইবিলাক আসন উপযুক্ত হ'বনে? আৰু তেওঁলোকৰ মনত এনে প্ৰশ্নবিলাক যে থাকে, তাৰ ফলতে কি হয়, তেওঁলোকে যোগ অভ্যাসৰ পৰা বিৰত থাকে। যোগ কোনে কোনে কৰিব পাৰে এই সম্পৰ্কে যোগৰ এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ হঠযোগ পদীপিকাত এটা শ্লোকৰ সহায়ত এক বৰ্ণনা কৰিছে। য়বা বিদ্যতি বিদ্যু ৱাধিতো দুৰ্বলিত বিবাহ অভ্যাসাত সিদ্ধিমাপ্নোতি সৰ্বয়োগ সতন্দিত। অৰ্থাৎ যুৱক, বৃদ্ধ, অতি বৃদ্ধ, ৰোগীয়া, অতি ৰোগীয়া সকলোৱে যোগাসন কৰিব পাৰে আৰু নিয়মিত অভ্যাসৰ জৰিয়তে আমি সিদ্ধি লাভ কৰিব পাৰোঁ। আৰু বহুতে ভাবে যোগাসন বৰ কঠিন। আচলতে এইটো এটা ভুল ধাৰণা। যোগাসন কঠিন নহয়। যোগাসন কঠিনো আছে, সহজো আছে। আৰু আমাৰ যোগাসনৰ যিবিলাক আসন, সেইবিলাক হৈছে সহজৰ পৰা কঠিনলৈ এটা যাত্ৰা। সহজৰ পৰা আৰম্ভ কৰি আমি ক্ৰমান্বয়ে আমি কঠিনৰ দিশত গৈ থাকিব পাৰোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ আসন, ভুজংগাসন। ভুজংগাসনটো কেনেকৈ কৰে মই দেখুৱাম। এই আসনটো এইকাৰণে গুৰুত্বপূৰ্ণ, ইয়াত আমাৰ মেৰুদণ্ডৰ ওপৰত যথেষ্ট টান পৰে। লগতে আমাৰ যিটো বক্ষস্থল, আমাৰ হাওঁফাওঁ, আমাৰ পেটৰ উদৰৰ যিবিলাক অংগ, সকলোতে টান পৰে। আৰু ইয়াক কেনেকৈ কৰে এতিয়া মই আপোনালোকক দেখুৱাইছোঁ। ভুজংগাসনৰ প্ৰথমটো হৈছে কৰ্ণহস্ত ভুজংগাসন। হাত দুখন কাণৰ কাষত দিব লাগে, সেইকাৰণে ইয়াকে কৈছে কৰ্ণহস্ত। এতিয়া প্ৰথমে ডিঙিটো আমি ওপৰমুৱা কৰি ল'লোঁ আৰু হাত দুখন কাণৰ কাষত দিলোঁ। উশাহ লৈ হাতৰ ওপৰত ভেজা দি আমি শৰীৰটো লাহে লাহে ওপৰলৈ দাঙি দিছোঁ। কঁকালৰ ওপৰ অংশ ওপৰলৈ টানি দিছোঁ। আৰু এতিয়া আমি আসনৰ পূৰ্ণস্থিতি পোৱাৰ পিছত উশাহ নিশাহ স্বাভাৱিকভাৱে চলি থাকিব। আৰু এনেদৰে আসন স্থিতিত আমি আৰম্ভণিতে 5 পৰা 10 ছেকেণ্ডমান সময় থাকিব লাগে। লাহে লাহে ইয়াক আমি 1 মিনিট 2 মিনিট পৰ্যন্ত ইয়াকে লৈ যাব পাৰোঁ। আৰু এইদৰে 3বাৰমান পুনৰাবৃত্তি কৰিব লাগে। অভ্যাস বাঢ়ি গ'লে আমাৰ সেই পুনৰাবৃত্তিৰ সংখ্যা আমি বঢ়াই দিব পাৰোঁ। আৰু আমি যেতিয়া নামি আহিম, খুব লাহে লাহে উশাহ এৰি এৰি আমি নামি আহিছোঁ। প্ৰথমে তল পেটটো মাটিত লাগিব, লাহে লাহে বুকু মাটিত লাগিছে, লাহে আহি ভৰি মাটিত লগাই দিম। আৰু ইয়াৰ পিছত মকৰাসনত জিৰণি অৱস্থা। ভৰিখন দুপিনে মেলি দিলোঁ, ডিঙিটো একোটাকৈ সম্পূৰ্ণ জিৰণি অৱস্থা। এতিয়া দ্বিতীয়টো আসন হ'ল বক্ৰহস্ত ভুজংগাসন। ই ভুজংগাসনৰে এটা উন্নত অৱস্থা। আমি প্ৰথমটো আসনত হাত সম্পূৰ্ণ পূৰ্ণ কৰি দিছিলোঁ। ইয়াতে আমি হাত পূৰ্ণ কৰোঁ, শিলাকুটি গাত লগাই ৰাখিছোঁ। আৰু হাতত আমি ইমান হেঁচা দিয়া নাই, আমি কেৱল কঁকালৰ জোৰত আমি শৰীৰৰ ওপৰ অংশ দাঙি ৰাখিছোঁ। আৰু এনেদৰে আমি সাধ্য অনুসাৰে আমি ৰৈ আছোঁ। আৰু যেতিয়া আমি নামি আহিম, আকৌ আগৰ দৰে উশাহ এৰি এৰি লাহে লাহে বুকু মাটিত লগাম আৰু থুতৰি মাটিত লগাই দিম। এতিয়া মকৰাসনত জিৰণি, ভৰি দুখন মেলি দিলোঁ, সম্পূৰ্ণ আকৌ জিৰণি অৱস্থা। ভুজংগাসনৰ তৃতীয়টো স্থিতি, ইয়াক কৈছে কটিহস্ত ভুজংগাসন। হাত দুখন আমি কঁকালৰ ওচৰত দিছোঁ। এইটো আৰু অলপ উন্নত অৱস্থা। এই আসনত আমাৰ হাতৰ মাংসপেশীৰ ওপৰত যথেষ্ট চাপ উৎপন্ন হয়, বুকু, কঁকাল, মেৰুদণ্ড। আৰু যেতিয়া আমি আসন স্থিতিত আছোঁ, উশাহ নিশাহ সহজভাৱে অনুভৱ কৰি থাকিব লাগে যে আমাৰ মেৰুদণ্ডৰ নমনীয়তা বাঢ়িছে, আমাৰ পেটৰ আভ্যন্তৰীণ অংগবিলাকত টান পৰিছে, হাওঁফাওঁ, বুকুৰ মাংসপেশী সকলোতে খুব সুন্দৰ টান উৎপন্ন হৈছে। এনেদৰে মনতে ভাৱনা কৰিব লাগে। আৰু আসন স্থিতিতে খুব লাহে লাহে উশাহ এৰি এৰি প্ৰথম তল পেটটো মাটিত লগাম, লাহে লাহে আহি বুকু মাটিত লগাই দিম। তাৰপিছত আমি থুতৰি মাটিত লগাই দিম আৰু পুনৰ মকৰাসনত জিৰণি অৱস্থাত আহি গ'লোঁ। চতুৰ্থটো পৰ্যায় হাত দুখন কঁকালৰ ওপৰত দিলোঁ, উশাহ লৈ লৈ যিমান পাৰোঁ আমি কঁকালৰ ওপৰ অংশ দাঙি দিলোঁ। আৰু এতিয়া উশাহ নিশাহ স্বাভাৱিক। এনে স্থিতিত আমি সাধ্য অনুসাৰে ৰ'বলৈ চেষ্টা কৰিছোঁ। যথেষ্ট ভাল আসন আমাৰ মেৰুদণ্ডৰ কাৰণে।
যেতিয়া আসন এৰিম খুব লাহে লাহে উশাহ এৰি নামি পেটটো মাটিত লগালোঁ, বুকু মাটিত লগালোঁ, হাত দুখন গাৰ দুই কাষে মেলি দি পুনৰ মকৰাসনত জিৰণি অৱস্থা। গতিকে ধন্যবাদ বন্ধুসকল, মই পৰশমণি বৰা, যোগ আৰু প্ৰাকৃতিক চিকিৎসক, আৰু আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনাক উপকৃত কৰিব। আৰু যদি আপুনি ভাবিছে ইয়াৰ পৰা লাভান্বিত হ'ম, তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। মই এনেকৈ আপোনালোকৰ মাজলৈ নতুন নতুন জ্ঞানৰ বতৰা লৈ আহিম। ধন্যবাদ।